পিছে আহা গুৱাহাটী কি সে কি তোমাৰ তার মধ্যে সব পড়া লাগি তাহলে পেছাব কৰা লাগিলে বুজা হয় না এই পিলেটি যে বাগি দিয়াছ তুমি सारी और सही हो सुन Antonio ya, uci dia, bisa dia. Mana problem tu keji ni nol, मौसा ज़्यादा ही हो रहा है apa ni pula? Oh, তুমি এইটো ঔষধটো ফাৰ্মাচীৰ পৰা ল'বা এইটো ঔষধটো ফাৰ্মাচীৰ পৰা ল'বা ডেইলি এটা কৰি লগে ল'বা মানে কেনেকৈ লগে ল'বা জানো না केना सा এইটো কিনি কিনে তোমাৰ এইটো বেলুনৰ নিচিনা হ'ব বেলুনৰ নিচিনা হ'ব তো তুমি এইটো তাতে লগে ল'বা ডেইলি এটা কৰি তোমাৰ তেতিয়া মানে পেচাবটো বন্ধ হ'ব আৰু নেক্সট তুমি আহি যাবা ভাল পালে মানে কিমান সোনকালে ভাল পালে আমাক জনাবা मां तुझे हर के साथ हो गया কি হৈছে তোমাৰ পেটটো বিয়ে থাকে তুমি লেট্ৰিন ক্লিয়াৰ আছে তোমাৰ আগবাগালি মোটা লৈ নেকি হা প্ৰব্লেমটো গম পাইছোঁ তুমি যাতে শুই দিয়াচোন কেইদিনমান ধৰিব লাগিব বেমাৰটো অলপ হেৰি হৈ যাওক ঠিক আছে ওকে তুমি এইটো ডেইলি দুটা কৰি খাবা 2 সপ্তাহ কৰি খাবা ফেনালৰ বটল এইটো ফাৰ্মাচীত পাবা তোমাৰ এইটো নেক্সট হৈছে অষ্টাদৰ বটল এইটো তুমি ৰাতি ভাত খাই উঠি 2 সপ্তাহ কৰি খাবা আৰু বাকি তোমাৰ এইটো হৈছে হেই কি কয় কেৰাচিন তো তুমি খাই দিবা সোনকালে ভাল পাবা তুমি তো ভাল পাই উঠি আমাক জনাবা কিন্তু আমাৰ ফাৰ্মাচীত পাই যাবা या মোৰ ভাত খালি নাকি ভাত খাই উঠি ভোক নালাগে তুমি শুই দিয়াচোন কেইদিনমান ধৰি হ'ল এই বস্তুটো এসপ্তাহ ধৰি ন গেষ্ট্ৰিক আছে নেকি তোমাৰ
তোমাৰ গেষ্ট্ৰিক উভাৰ হৈ আছে দিয়া উঠি দিয়া মানে এই ঔষধটো ফাৰ্মাচীত পাই যাবা এইটো আমাৰ হৈছে প্ৰথমতে ছাতি এখন কিনবা ৰঙা ছাতি কিনিছো তাৰপিছত তোমাৰ এইটো চিলিম এটা আৰু এইটো তোমাৰ হৈছে 2 কুইৰা পাবা মানে গাজা তুমি ডেইলি ভাত খাই উঠাৰ পিছত ডেইলি 7 চিলিম কৰি বাবা খাবা তাৰপিছত তুমি আমাক জনাবা আমাৰ ফাৰ্মাচীত পাই যাবা পতঞ্জলি ফাৰ্মাচীত আছে নেক্সট কোনে আছে আইজা মোৰ ৰাতি 2টামান বজাৰ পৰা গাটো দুৰ্বল লাগে তুমি কালিও আহিছিলা ন সেইটো খুব চাহ ভাল হৈছে এইটো ভাল হৈছে ৰাতি 2টামানৰ পিছত গাটো দুৰ্বল লাগে তোমাৰ স্বপ্নটো হৈছে বাকী তুমি কিবা বয়া কথা চথা মনত আনা নেকি নানো চাহ নানা ন বাকী ঠিকে আছে আমাৰ ঔষধটো দি লওঁ তুমি এইটো লহুত 2 কিলো তুমি ডেইলি আধা কিলো কৰি খাবা 4 দিন খাবা আৰু তোমাৰ এইটো কি কয় গৰম মছলা তোমাৰ যিটো মানে গোটা গৰম মছলাটো হয় এইটো গৰম মছলাটো তুমি এইটো ডিমাই দি ডেইলি মোটামুটি 8টা ডিমা ৰান্ধি খাবা 4 দিন কৰি তুমি ৰান্ধি খাবা আৰু তুমি অলপ নেক্সট জানিবা ফাৰ্মাচীত পাবা তোমাৰ ভালে মানে ঔষধে ভালে কাম দি আছে দেই 4G স্পীড পুৰা পাই আছে ৰোগীবিলাকেতো কৈ আছিল ভালে আমাৰ উন্নতি হ'ব হ'ব পাৰে হ'ব দিন যিটো হৈছে হাই গাইস, আপনাদের ভিডিওটি চাই ভালো লাগিছে লাইক করব, কমেন্ট করব, শেয়ার করব।